গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভালেই আজি ব্লগটো আৰম্ভ কৰা দেৰি হৈছে এতিয়া 11 বাজিল এতিয়া মই খোৱা বোৱা যোগাৰ কৰি আছো আজি ভাতৰ লগত চিকেন বনাইছো আজি মানে এফালে যাম কৈ দিম আৰু ঘৰলৈ যাম ঘৰৰ মানুহবোৰৰ লগত আপোনালোককো চিনাকি কৰি দিম মৰিগাঁও যাম মাৰ ঘৰলৈ সেই আৰু ব্লগটো আৰম্ভ কৰি দিলোঁ এতিয়া আমি অলপ দেৰিকৈ যাম 2টামান বজাত যাম চাগে ইয়াৰ পৰা সেইকাৰণে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া ভাবিছোঁ চুলিত অলপ এল'ভেৰা লগাওঁ চুলিবোৰ বিৰাট বেছি বেয়া হৈ গৈছে সৰি গৈছে চুলিবোৰ সৰিছে আৰু ভাবিলোঁ যদি ভাল হয়ো সেইবাবে এল'ভেৰা ঘৰতে আছিলে তাকে অলপ লগাইছোঁ এতিয়া এল'ভেৰা জেলখিনি মই এৰাই লৈছোঁ এয়া এতিয়া মোক এল'ভেৰাখিনি মোৰ হাজবেণ্ডে লগাই দিছে কাৰণ লগাই দিবলৈ মানুহ নাই সেইকাৰণে তেখেতকে কৈছোঁ লগাই দিবলৈ তেখেতে লগাই দি আছে এই গুৰিবোৰত লগাই দিছে চুলিবোৰ মাজেদি তেখেতে তাৰপিছত মোক আজি ধুনীয়াকৈ অলপ মাছাজ কৰি দিবা দেই এতিয়া মোৰ লগাই হৈ গ'ল এইবোৰ এতিয়া অলপ মাছাজ কৰিব লাগিব মাছাজ কৰাৰ পিছত আমি 1 ঘণ্টামান ৰাখি মই নৰ্মেল পানীয়ে ধুই দিম তাৰ পাছত 1 ঘণ্টামানৰ পাছত আকৌ নৰ্মেল পানীয়ে ধোৱাৰ পাছত আকৌ 1 ঘণ্টা ৰৈ শ্বেম্পু কৰিব লাগিব এল'ভেৰা লগোৱাৰ পিছত গা পাও ধুলোঁ অলপ ৰেষ্টটো ল'লোঁ তাৰপিছত ঘৰলৈ ওলালোঁ তেতিয়া ভিডিঅ' কৰিব পৰা নগ'ল সেইকাৰণে ভাবিলোঁ ৰাস্তাতে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিওঁ বাহ আকাশখন চাওকচোন ইমান যে ধুনীয়া লাগিছে মানে আপোনালোকক নেদেখাই নোৱাৰিলোঁ আকাশখন চাওকচোন ইমান বেছি ভাল লাগিছে মই বহুত ভাল পাওঁ এতিয়া মৰিগাঁৱতে বেকাৰী এখনত সোমালোঁ কিবা কিবি মিঠাই অলপ ল'লোঁ এয়া মই ঘৰ পাই গৈছোঁ এয়া স্কুলখন আৰু তাৰ লগতে আমাৰ ঘৰ পাই গ'লো এয়া আমি ঘৰ পাই গ'লো এয়া মোৰ মা নমস্কাৰ দিছে মাৰ লগত চিনাকি কৰি দিলোঁ এজনীয়ে মোৰ মা বেমাৰ হৈ আছে কিন্তু মই দেখিছোঁ ইমান মৰম থেংক ইউ ইমান দিনৰ মূৰত আহিছে ছোৱালীজনী ন ইমান দিন নহয় আহি গৈছোঁ কেইদিন ঘৰলৈ আহিছে চুমা এটা খাইছোঁ এয়া জ্বৰ উঠি আছিলে কিন্তু মই এতিয়া আহিলোঁ ন বেমাৰী খবৰ ল'ব আহি এতিয়া বেমাৰীয়ে মোক চুমা খাইছে এতিয়া ভালো লাগে বাৰু এনেকৈ ষ্ট্ৰং হৈ থাকিলে ঠিক আছে ভিডিঅ'টো কণ্টিনিউ চাই যাবা এতিয়া মোৰ কিউটিপিজনীক দেখাই দিওঁ এইজনী জনী কৈ দিয়া ভাল লাগিছে বাহঁত আহিছে আজি পূজা লাগিব আপোনালোকে চাই যাব
কেনেকুৱা পায় ভিডিঅ'টো চাই। আৰু আমাৰ বা চেনেলটো জানেই নহয়, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বাক মৰম চেনেহ দি হৈ থাকিব, যাতে আমাৰ বা আৰু আগবাঢ়িব পাৰে আপোনালোকৰ মৰম চেনেহত। এইখিনিয়ে আৰু মোৰ এক্সাম চলি আছে কিন্তু দেই। তাই এক্সাম চলি আছে, কেনেকুৱা হৈছে পৰীক্ষা? ভাল লাগিছে, ভাল হৈছে। ভাল হৈছে, ঠিক আছে বাৰু। এয়া আমাৰ বায়ে চাহ খাই আছে, আধা আধি শেষে কৰিলে বহুত। গাইজ এতিয়া বহুত সময় পাছতে লগ পালোঁ। এয়া আমাৰ পাঠা মাংস ৰেডি, এতিয়া আমি খাম। মাংস কোনে বনাইছে জানা নাই? মোৰ দাদাই বনাইছে, ভনীয়েক আহিব যে সেইকাৰণে বনাইছে। এতিয়া খাই কৈ আছোঁ কেনেকুৱা লাগে। ভনীয়েক আহিছোঁ যে দাদাই আজি বনাম ক'লে, কি বনাইছে নাজানো, খাইহে ক'ম কেনেকুৱা হয় বাৰু জনাম। হেৰি মায়ে আপোনালোকক কিবা এটা ক'ব। লাজ কৰিব কেমেৰা আগত মানে হয়, মোৰো ফাৰ্ষ্টে মানে কেমেৰা আগত কথা কোৱাৰ কোনো অভ্যাসে নাছিলে। এতিয়া চেষ্টা কৰিছোঁ, ক'ব লাগিব। আৰু আপোনালোকৰ মৰম সঁহাৰি পালে চাগে আৰু অলপ আগবাঢ়ি যাব পাৰিম। মায়ে কিবা এটা ক'ব। মোৰ ছোৱালীজনী ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, মই সেইখিনিকে ছোৱালীজনী আগবাঢ়ি যাওঁ, মই সেইটোকে কামনা কৰিলোঁ। সেয়াই আৰু যিমানখিনি পালোঁ, তথাপি যে কেমেৰা আগত আহিছে মানে সেয়াই বহুত, মোৰ কাৰণে মানে বহুত। এয়া তাকে এতিয়া আড্ডা কিছুমান চলি আছে আমাৰ ঘৰত। এতিয়া আমাৰ দেখিছা কাৰ ঘৰত তেনেকুৱা হয় বাৰু, এই বিচনাত পঢ়ে। ময়ো কিন্তু বিচনাত পঢ়ি বিৰাট ভাল পাওঁ, ময়ো বিচনাতে পঢ়োঁ। বিৰাট ভাল পাওঁ মই বিচনাত বহি। আৰু লগত কি লৈ লৈছে জানে? চাওকচোন ক'ত আছে এইবোৰ, লগত এইবোৰ কেণ্ডিমেন, কিন্তু বহুত টেষ্টি হয়, খাই বিৰাট ভাল লাগে। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়া মই মোৰ পাপাক চিনাকি কৰি দিওঁ। এয়া মোৰ পাপা, নমস্কাৰ। সেয়া মানে কেমেৰা আগত ইমান কথা কোৱা অভ্যাস কাৰো নাই, মোৰো নাছিলে কৈছে, সেইকাৰণে মানে ইমান নকয় আৰু। আৰু এফালে আড্ডা পূৰা চলি আছে। ইহঁতে যে একেবাৰে কেমেৰা আগত নাহে, এয়া এন্ধাৰ পৰিছে অলপ। এয়া দাদা আৰু এয়া বাবু পূৰা মানে কথা পাতি আছে। দিলোঁ মাকো দেখালোঁ, পাপাকো দেখালোঁ, পাপাই নমস্কাৰ কৰিছে, মায়েও কিবা কৈছে। ঠিক আছে তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰিম। এয়া খানা চলি আছে আমাৰ সকলোৰে, তলতে খাইছোঁ এনেকৈ লগে ভাগে। এয়া পিছদিনা আমি ঘৰলৈ গুচি আহিলোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অলপমান মোক মৰম দিব। ধন্যবাদ।